হে গাইজ ৱেলকাম বেক টু দ্য মাই ইউটিউব চেনেল। হে গাইজ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেলত। তো বন্ধুসকল আজি এটা নতুন ভিডিঅ'লৈকে। তো বন্ধুসকল এতিয়া যাই আছোঁ মই ফিল্ডত। তো ৰানিং কৰিম। বৰ্তমান বাজি আছে 10টা। তো এইটো চাই আছে মোৰ চাইকেল লৈ। তো গাইজ চাইকেল লৈ যাম মই ফিল্ডত। তো বলক আজিকালি মানে কেনেকৈ ৰানিং কৰোঁ মই, বা কিদৰে ৰানিং কৰোঁ, কিমান টাইমত সোমাওঁ, আপোনালোকক চব দেখাই দিম। বলক মই দেখাই আছোঁ। এইটো চাই আছে আপোনালোকে, এইটো ৰাস্তাতে মই যাওঁ। সেইফালে এটা নদী আছে, তো নদীৰ সন্মুখতে ফিল্ডখন মোৰ। তো গাইজ চলতে হে হাম লোগ আপনি মঞ্জিল তক। তো বন্ধুসকল আহি পালোঁ ফাইনেলি আমাৰ ফিল্ডত। তো গাইজ এইটো চাই আছে আমাৰ এটা ল'ৰা আহিছে, মানে মোৰ পাৰ্টনাৰ। তো ই মানে পূৰা গাৰ্লফ্ৰেণ্ডৰ লগত বিজি। তো বলক আপোনালোকক দেখাই দি আছোঁ আমাৰ ফিল্ডখন। এইটোৱে হ'ল ফিল্ডখন আমাৰ গাইজ। ইয়াতে চিনাপ মাৰা হয়। ইয়াৰ পৰা ৰাস্তাটো চাইছে আপোনালোকে। তো গাইজ ইয়াতে পূৰা একদম লঞ্জাম মাৰা। ইয়াতে লঞ্জাম মাৰে আৰু মানুহে, আৰু ল'ৰা ছোৱালী অহা নাই, কাৰণ আমাৰ ইণ্টাৰভিউখন পূৰা একদম পিছুৱাই দিয়া হৈছে। এইটো চাইছে এটা, এই গছৰ সন্মুখত চাইছে আপোনালোকে, পূৰা ভিৰ মাৰে ইয়াতে। এইটো পূৰা ফোনত বিজি গাইজ। এইটো फील्डখন गाइस कितना बड़ा है गाइस। देखिए उधर देख रहे हैं ना आप लोग, उधर एक मंदिर है। तो गाइस ইয়াতে মানে পিকনিক খায় মানুহে, বহুত মানুহে পিকনিক খায়। এইটো চাইছে আপোনালোকে, পূৰা একদম খুন্দি ফালে খাই গৈছে 1 জানুৱাৰীত। এইটো আমাৰ ট্ৰেকখন, এইটো এংকে ঘূৰি ঘূৰি মন্দিৰৰ পিছফালেদি আমাৰ ট্ৰেকখন, পূৰা 400 মিটাৰ ট্ৰেক গাইজ। ভিডিঅ'টো যদি ভাল লাগে প্লিজ এটা লাইক কৰি দিব, কাৰণ ইমান কষ্ট কৰি ভিডিঅ' বনাই আছোঁ। সেইটোৱে আৰু। এইটো চাওক গাইজ ফিল্ডখন। বলক দেখাই দি আছোঁ মন্দিৰখন আমাৰ। তো গাইজ মন্দিৰৰ সন্মুখত আহি গ'লোঁ। এইটো চাই আছে মন্দিৰখন, হৰে কৃষ্ণ। এইটো চাই আছে মন্দিৰখন গাইজ। এইটো চাই আছে শিৱ মন্দিৰ ইয়াতে। তো বহুত ভাল লাগে ইয়াত ৰানিং কৰি গাইজ, কাৰণ মন্দিৰ আছে না ইয়াতে, বহুত ভাল লাগে। তো আশীৰ্বাদ কৰক ভগৱানে যে এইবাৰ মোৰ চাকৰিটো লাগি যায়। নমস্তে নমস্তে দেই। এইটো চাই আছে গাইজ, ইয়াতে মানে পূৰা মন্দিৰৰ সন্মুখত যেতিয়া উৎসৱ হয় ইয়াতে, তো ইয়াতে মানে প্ৰসাদ বনায়। এইটো আমাৰ ট্ৰেকখন, সেইটো চাইছে আপোনালোকক মোক দেখাই দি আছোঁ। অলপ দেখাই দি আছোঁ। ইয়াতেও খাইছে চাক গাইজ পিকনিক সন্মুখত, মন্দিৰৰ সন্মুখত কোনোবাই পিকনিক খায় নেকি মাংস দি? বহুত বেয়া লাগিল দেই, বহুত বেয়া লাগিল। মন্দিৰ আছে সন্মুখত, ইয়াতে মাংস দি পিকনিক খাইছে গাইজ। এইটো চাইছে আপোনালোকে আমাৰ ট্ৰেকখন। তো গাইজ এতিয়া মানে এইবিলাক খুলি ফালে পূৰা ৰানিং কৰিম আৰু এতিয়া। উপায় নাই, কষ্টৰ জীৱন, দুখীয়া মানুহ, কি কৰিম, চাকৰি এটা ল'ব লাগিবই গাইজ। মই আশা কৰিলোঁ গাইজ, ভগৱানে আশীৰ্বাদ কৰিব মোক যে মই এইবাৰ চাকৰিটো মানে কনফাৰ্ম কৰি দিম আৰু অসম পুলিচত গাইজ। তো বলক এতিয়া মানে খুলি দিওঁ এইবিলাক। আহি গ'লোঁ এতিয়া, মানে এইবিলাক খুলি দিম, খুলি ফালে ৰানিং কৰিম গাইজ। তো বলক খুলি আছোঁ। ফাৰ্ষ্টত জোতাটো খুলি লওঁ, কাৰণ এই পেণ্টটো খুলিব লাগিব, তলত পেণ্ট আছে এটা। কষ্ট কৰিব লাগিব গাইজ, কষ্ট নকৰিলে মানুহে কয় না, কষ্ট নকৰিলে ফল নাপায়। সেইটোৱে গাইজ। পূৰা পেণ্ট খুলি দিলোঁ, পেণ্ট আছে এটা তলত গাইজ, থৈ দিলোঁ গাইজ। পইচা পকেটতে পৰি আছে গাইজ, কি কৰিম, খুচুৰা পইচা, দুখীয়া মানুহ। এতিয়া আকৌ মই মোজা নিপিন্ধোঁ আৰু ৰানিং কৰিলে, মই জোতাটো পিন্ধি ডাইৰেক্ট ৰানিং কৰিম। টাইমটো আজি নেদেখাওঁ দেই, মোৰ কিমান টাইম লাগিব, কাৰণ ভিডিঅ'টো বহুত দীঘল হৈ যাব না। নেক্সট ভিডিঅ'ত মই চেষ্টা কৰিম মোৰ ৰানিঙৰ টাইম কিমান লাগে গাইজ, আৰু লগতে লং জাম্পটোও দেখাম। এতিয়া ৰানিং কৰিম গাইজ, তাৰপিছত আপোনালোকক লগ কৰি আছোঁ গাইজ। উপায় নাই গাইজ, উপায় নাই, কষ্ট নকৰিলে একো নহয় গাইজ। আমাৰ হিমন্ত মামাই পিছুৱাই দিলে আমাৰ কিবা কয় ইণ্টাৰভিউটো, কাৰণ ল'ৰা ছোৱালীবোৰ বহুত ভাগৰি পৰিছে এতিয়া আগতে মিনিমাম ইয়াতে 50টামান আহিল হয় আমাৰ ল'ৰা ছোৱালী ৰানিং কৰিবলৈ। এতিয়া মানে কমি গৈছে, আমি দুটাই আৰু ফিল্ডত, কাৰণ ৰানিং নেৰোঁ গাইজ, এৰি নেৰোঁ গাইজ ৰানিং, ল'মে গাইজ চাকৰি গাইজ। বলক কৰিম থাকিবই মোৰ, এতিয়া ৰানিং কৰিম গাইজ, বলক। তো গাইজ ফাইনেলি মানে ৰেডি হৈ গ'লোঁ ৰানিং কৰিবৰ কাৰণে গাইজ। তো চলে শুরু करते 3200 मीटर गाइस। 1 2 तो
তো গাইজ ফাইনেলি এতিয়া ৰানিং কৰি উঠিলোঁ। এতিয়া মাৰিম গাইজ। गुड बाय गाइस, नेक्स्ट वीडियो में मिलते हैं गाइस। तो जय हिंद गाइस, जय भारत। नेक्स्ट वीडियो में मिलते हैं।